নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। মই পাহি আজি ৰাতিপুৱা গা মূৰ ধুই ৰাম মন্দিৰৰ প্ৰসাদ খাব লৈছোঁ। মানে আমাৰ খুৰা একঘৰৰ ৰাম মন্দিৰত গৈছিলে, তো আমাক প্ৰসাদ দিছে। সেয়াই গা মূৰ ধুই আহিলোঁ সোনকালে, তাকে খাব ওলাইছোঁ। আৰু খাবৰ পৰত যে কোনোবাই যে বস্তু আনিব ন, মই বিৰাট বেয়া পাওঁ। আমাৰ মায়ে মন্দিৰ মুচি আছে, ধূপ নাই, মোক এতিয়া ধূপ নিব দিছে। আৰু প্লিজ বেকগ্ৰাউণ্ডটো নাচাব, একদম ইগন'ৰ কৰিব। তাৰ পাছত খালোঁ ফেহু খাই লাগিলোঁ মই চাদৰ গোঠাত। আজি এখন চাদৰ বাৰু আমাৰে, আৰু এখন আছে ভণ্টিৰ, তাইকো গাঁঠি দিব লাগিব। তাৰে পাছত মই চাদৰ আধা গোঠা কৰি মই আহিলোঁ নলবাৰীত। মানে নিশিতা আৰু টিনা আৰু কংকনা, তাই বাৰু আমাৰ জেঠীমাহঁতৰ ছোৱালী হয়, তাই বাৰু কেমেৰাত নুঠে। আমি গোটেইকেইজনী আহিলোঁ নলবাৰী গৰ্ডনত, মানে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জনাব 6 তাৰিখে। তো আমি গোটেইকেইজনীও ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ, তাকে আহিছোঁ। এই মোক সদায় চাপৰ চাপৰ বুলি কৈ থাকে। আজি তাইক খেল মই চলা। ৰাইজ, মই চৰা বুলি এটা কমেণ্টত লিখি দিবচোন, নিশিতা চাপৰ হয়নে? আৰু ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ভাল লাগিলে প্লিজ লাইক